Hello guys, namaskar. Welcome back to the YouTube channel of my sister. Aji moi cameraman aru aji bai mane purana dinot jenekoi সকলে পানী তুলিবলৈ গৈছিলে তেনেকৈ বাইও আজি মানে পানী তুলিবলৈ যাব আৰু এই আইডিয়াটো তাইৰ মূৰত আহিছে ক'ৰ পৰা আহিছে মই নাজানো কিন্তু মই cameraman so তাই যিয়ে কয় মই হেতু ক্যামেৰা ক্যাপচাৰ কৰিব লাগিব so let's start the video. বাই এতিয়া ৰেডি হৈ আছে কলহ আনি থৈ দিছে আৰু কাপোৰ পিন্ধি আছে এতিয়া মানে এতিয়া কাপোৰ পিন্ধি আছে কাপোৰ পিন্ধাৰ পিছত কলহ লৈ পানী তুলিব যাব গাইজ এতিয়া মই যেতিয়া 3 ৰ পৰা কাউণ্ট কৰিম তেতিয়া চাব আপোনালোকে এজনী ৰাংদালি ছোৱালী ওলাই আহিব কাষত কলচি লৈ 3 2 1 কাষতে কাষত নহয় হাতত কাষতে কলচি লৈ আহিছে ৰচকী বাই চলে জব টু মটক মটক বলক গাইজ এতিয়া পানী তুলিবলৈ যাওঁ আমাৰ একটনি বাইদেউ ওলাইছে পানী তুলিবলৈ মানে এইটো তাইৰ নতুন ফিল্ম আহি আছে ফিল্মৰ শ্বুটিং কৰি আছে এতিয়া পানী তোলা চিনটো কৰিবলৈ যাই আছোঁ আজি আমাৰ এক্ট্ৰেছ বাইদেউ চাব পাৰে পিছফালৰ চুলিকেইডাল চাওক ইমান দীঘল এনেকুৱা চুলিৰ ৰহস্য আপোনালোকে জানিব বিচাৰে নেকি যদি জানিব বিচাৰে বাইদেৱে অলৰেডি এটা ভিডিঅ' বনাই থৈ দিছে আপলোডটো দিয়া নাই আপলোড দি দিব আপোনালোকে চাই ল'ব আপোনালোকৰ যদি এনেকুৱাকৈ দীঘল কৰিবলৈ মন যায় চুলি এতিয়া আমাৰ অভিনেত্ৰী বাইদেৱে মানে ৰচকী বাইয়ে এটা সোণৰ কলহ লৈছে আৰু এটা ৰূপৰ কলহ লৈছে এতিয়া ৰূপৰ কলহ ফাৰ্ষ্টতে আমাৰ মানে বাইদেউ ৰচকী বাইদেউ হাই হিল নহয় ওখ চেণ্ডেল পিন্ধি আহিছে একটন নিজে এক্ট্ৰেছ বাইদেউ এতিয়া মানে পানী তুলিবলৈ যাব পানী তোলাৰ চিনটো এতিয়া মই যিহেতু কেমেৰামেন ভালকৈ তুলিব লাগিব আপোনালোকে চাই থাকক এই সোণৰ কলহেৰে পানী তুলিছে ৱাও চাই থাকক ভেৰি নাইচ এয়া চাওক ৱাও ৱাও হ'ল মই এতিয়া ইমান ধুনীয়া পৰিৱেশ ন হয় হয় অভিনেত্ৰী বাইদেউ যে চিনেমাখনৰ এতিয়া শ্বুটিং সেইকাৰণে ধুনীয়াকৈ লিখিত মাৰি কৈ দিছে কি গৰম এই গৰমত মাৰি দেই কাট 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 হিলে হিলে ঠেকা খালে নিজৰাৰে পানী এছেৰেঙা ৰঙা ৰ'দে ৰং দিলে হানি ৰং দিলে হানি ৰং দিলে হানি হিলে হিলে ঠেকা খালে নিজৰাৰে পানী এছেৰেঙা ৰং দিলে হানি ৰং দিলে হানি আমাৰ লাই হিলালি ঐ Wow, action, action. Moru moru lage tumare paniyo na ghatolo na jaba deo kole sol pale konoba loi jabo dhori cut এয়া চাওক আমাৰ এক্ট্ৰেছ বাইদেউ অলপমান ৰেম্প ৱাক কৰি আছে এই ৰেম্প ৱাকটো কোৱা হয় এইটো মানে থিমটোৱে হ'ল ৰেম্প ৱাক ইন দ্য নেচাৰ প্ৰকৃতিৰ মাজত কৰা ৰেম্প ৱাক আৰু এই থিমটো আজি ধুনীয়াকৈ মানে আমাৰ যিটো অসমীয়া নালাগে কোনো ধৰণৰ লাইট নালাগে আৰ্টিফিচিয়েল একদম নেচাৰেল লাইট আৰু একদম বেকগ্ৰাউণ্ড ভিউ চাওক এয়া বেকগ্ৰাউণ্ডৰ ভিউ চাওক ইমান ধুনীয়া ধুনীয়া তোলাৰ দৰে মেঘ হয় চব নেচাৰেল একদম পিয়'ৰ খাটি অসমীয়া ভ্লগ খাটি নেচাৰেল ভ্লগ হয় হয় আমি মানে একদম খাটি চিনেমা বনাই আছোঁ আপোনালোকে চাই থাকিব দেই বলক এইবাৰ আমি হেৰি কি কয় এইটো হয় মানে ৰিলো বনাব আমাৰ বাইদেৱে অভিনেত্ৰী বাইদেউ হয় হয় আৰু এতিয়া এই ৰূপৰ কলহটো ল'ব এইটো এটা ৰূপৰ কলহ একদম মানে কি বুলি কয় আৰু একেবাৰে আপুৰুগীয়া সম্পদ এইটো ৰূপৰ কলহ বুলি কয় চাই থাকিব দেই এতিয়া ৰূপৰ কলহটো লৈ যাওঁ অভিনেত্ৰী বাইদেউ দিওঁ এই মাই পৰিমেই এতিয়া চাওক কেমেৰামেনৰ অৱস্থা ভিডিঅ' বনাই বনাই ঘামি গৈছোঁ ইমান গৰমত দেখিছে ভিডিঅ' বনোৱা কিমান টান কাম এতিয়া মানে আমি এটা বেলেগ লোকেশ্যনত যাম এইটো লোকেশ্যনত শ্বুট কৰা হৈ গ'ল লোকেশ্যনটো দেখাই দিছোঁ আপোনালোকক ওপৰৰ পৰা আকাশ দেখা পাম
এইবাৰ আমি সেইটো লোকেশ্যনত মানে আমাৰ এক্ট্ৰেছক যাব দিছোঁ সেই সাঁকোখনৰ ওপৰত সাঁকো নহয় একচুৱেলি দলঙে হয় বাঁহৰ দলং তাৰে ওপৰত ভিডিঅ' বনাব এয়া চাওক হাই এয়া আমাৰ ৰেডি এক্ট্ৰেছ ৰেডি একদম সদায় ৰেডি হৈ থাকে ভিডিঅ' বনোৱাত উস্তাদ এতিয়া ভিডিঅ'টো বনাওঁ ইয়াৰ পৰা মানে শ্বুটিং কৰিম সেইটো লোকেশ্যন এতিয়া তাৰ পৰা নপৰিলেহে ৰক্ষা পৰিলেতো ইয়াতে মৰিব এইবিলাক গোটেই সি ঠিক আছে নেক্সট ৰিলটো বনাওঁ বাই বাই এইয়া চাওক 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 দেখিছে কি কাণ্ড এইবিলাক এক্ট্ৰেছৰ কলৰ পৰা পানীখিনি তুলি কেনে এনেই আৰু পেলাই দিলে এনেই ৱেষ্ট গ'ল পানীখিনি ৱেষ্ট নহয় একচুৱেলি পানীখিনি য'ৰ পৰা তুলিছিল তাতেই দি দিলে ঠিক আছে এতিয়া আমি ভিডিঅ' শ্বুটিং কৰোঁ আকৌ নতুন ৰিল এটা বনাওঁ চ' চাই থাকিব দেই আপোনালোকে আৰু এয়া আমাৰ একটনি বাইদেউ ৰেডি একদম ৰিলটো বনোৱা হ'ল অৱশ্যে তথাপিও তাৰমানে আৰু এটা বনাব কিন্তু বাইদেউ ক'লে যে একদম ঘামি জামি শেষ হৈ গৈছে সেইকাৰণে আৰু ঘৰতে যাবলগীয়া হ'ল অঁ কৰি আছোঁ গাইজ ফাইনেলি ভিডিঅ' বনোৱা শেষ হ'ল আৰু এয়া এক্ট্ৰেছ একদম ফ্ৰিজৰ পৰা পানী ওলোৱাত ব্যস্ত মই একদম টিপিকেল কেমেৰামেন লাগিছোঁ এয়া চাওক আমাৰ এক্ট্ৰেছে কি পানী খাই জানেনে নাই গাইজ এইবিলাক ব্ৰেণ্ডেড পানী বুলি কয় এইবিলাক ব্ৰেণ্ডেড পানী চাই লওক গাইজ ইমান গৰম ফাইনেলি ভিডিঅ' বনোৱা শেষ এতিয়া ৰিলছবিলাক কি কৰিব আপলোড দিব ছেভ কৰি থৈ দিয়া আছে আৰু আপোনালোকে আমাৰ এক্ট্ৰেছৰ ৰিলছবিলাক চাব পাৰিব অভিয়াছলি ইনষ্টাগ্ৰামটো চবৰে আছে ইনষ্টাগ্ৰামত যাব মেকআপ নাই হয় একদম ৰিয়েল নেচাৰেল অকল লিপষ্টিক